বিদেশত লকডাউনত আহিব পৰা নাই সুবিধা দিয়া নহয় ৰুল মতে 24 ঘণ্টাৰ ভিতৰত পাৰো আমি কৰিব নাই কত যাম যাবলৈ জাগাও নাই একেবাৰে ভগৱানৰ ওচৰত এতিয়া যাব লাগিব সেইটোৱে আমালোকে সিদ্ধান্ত কৰি লৈছো কোভিড কালত উচ্ছেদ কিমান যুক্তিসংগত ইয়াক লৈ বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে কৰোনা ভাইৰাছৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে সমগ্ৰ দেশতে মিনি লকডাউন চলি আছে স্কুল কলেজ চৰকাৰী কাম-কাজ প্ৰায় বন্ধ আছে ফলস্বৰূপে দেশৰ সাধাৰণ শ্ৰেণীৰ লোকৰ উপাৰ্জনৰ পথ প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে দৰিদ্ৰ লোকসকলে দুবেলা দুমুঠি অন্যৰ বাবে হতাশাত ভুগিছে এনে এক প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ভূমিহীন দৰিদ্ৰ লোকৰ ওপৰত এক ডাঙৰ বোজা জাপি দিয়াটো কিমান দুৰ্যুক্তিসংগত হৈছে ইয়াক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে এডভোকেট সাইফুল ইছলামে উল্লেখ কৰিছে ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদত উল্লেখ আছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লাইবিলিটি এনে ক্ষেত্ৰত উচ্ছেদিত পৰিয়ালসমূহৰ মৌলিক অধিকাৰ খৰ্ব হোৱা নাইনে এখন ৰাষ্ট্ৰৰ দায়িত্ব কৰ্তব্য হ'ল সেইখন ৰাষ্ট্ৰৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰা এনে বহু উচ্ছেদিত পৰিয়াল আছে যিসকলে মহাবাহু ব্ৰহ্মপুত্ৰ তথা অন্যান্য নদীৰ গৰাখহনীয়াৰ ফলত লাখ লাখ বিঘা ম্যাদী মাটি হেৰুৱাই চৰকাৰী মাটিত জীৱন যাপন কৰিব লগা হৈছে গতিকে এই নিৰীহ পৰিয়ালসমূহক চৰকাৰী মাটিত আনি সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় ও অসম চৰকাৰক আমি কৰজোৰে আহ্বান জনাইছো এপিনে আজি আমচুৰ ফালৰ পৰা চৰকাৰৰ এই উচ্ছেদিত পৰিয়ালক শাস্তি বন্ধ কৰিবলৈ বিভিন্ন ঠাইত কলা বেজ পৰিধান কৰি এক প্ৰতিবাদো সাব্যস্ত কৰিছে এতিয়া প্ৰশ্ন হয় চৰকাৰে তেওঁলোকৰ প্ৰতি সুদৃষ্টি প্ৰদান কৰিবনে আপোনালোকে ইমান সময় চাই আছে টিলাই পাছাম 11টা 12টা হৈ গ'ল আমালোকে চৰকাৰে কি সুযোগ দিয়ে কি সুবিধা দিয়ে আমালোক চৰকাৰৰ ওচৰত সুবিধা বিচাৰি আছো চৰকাৰ কিহৰ কাৰণে চৰকাৰটো আমালোক সুবিধাৰ কাৰণে চৰকাৰ বনাইছে এইবিলাক আইন কানুন একেবাৰে মানে সিৰিয়াল লগাই দিবৰ কাৰণে আমালোকৰ সুযোগ সুবিধা নাই নেকি আমালোকে বিজেপিত ভোট দি পেলাই চৰকাৰ বনাইছো আমালোক শান্তিৰ কাৰণে এইবিলাক নেকি আমালোকৰ শান্তি আৰু অকল যে মুখ্যমন্ত্ৰীক আবেদনটো জনাইছো বিজেপি চৰকাৰে 500 টকা চান্দা দিছে ভাবিছিলো চৰকাৰ বনাইছো আমালোক আৰামত থাকিম এইটো আমালোকৰ সুখ শান্তি ইলেকশ্যন হৈ 2 মাহ হৈছে এতিয়া আমালোকৰ ঘৰ দুৱাৰ ভাঙি চিঙি ইয়াৰ পৰা কত যাম আমালোকে কি কৰিম ল'ৰা ছোৱালীক লৈ পেলাই হাজবেণ্ডটো ঘৰত নাই বিদেশত লকডাউনত আহিব পৰা নাই এই কৰোণাকালীন মুহূৰ্তত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি বা সেইসকল মানুহক বেলেগ জায়গাত সংস্থাপন নিদি পেলাই বা তেওঁলোকৰ ভূমিৰ আবণ্টন নিদি তেওঁলোকক যি ধৰণৰ অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে সেই কাৰ্যক আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু এনে কাৰ্যক আমি এনে উচ্ছেদ অভিযান আমি বন্ধ কৰাৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ কাৰণ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 10/5/2021 তাৰিখেও এটি ৰায়যোগে তেওঁলোকে জনাইছে যে এই কৰোনা মহামাৰী সংকটকালীন অৱস্থাত কোনো ধৰণৰ মানুহক যাতে উচ্ছেদ অভিযান কৰা নহয় আজি যদি মন্দিৰ মছজিদ নাটঘৰ বা সত্ৰৰ মাটি যদি ক'ৰবাত বেদখল হৈছে সেই বেদখল হোৱা মাটি মুক্ত হোৱাটো আমচুও বিচাৰে কিন্তু সেই বুলি এই মুহূৰ্তত বা হয়তো সেইসকল মানুহক ভূমিৰ পট্টা নিদি পেলাই বা সেইসকল মানুহৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি তেওঁলোকক অমানৱীয়ভাৱে বুলডোজাৰ লগাই পেলাই যধে মধে উচ্ছেদ অভিযান কৰিব সেই কথাটো আমি কোনোপধ্যে মানিব নোৱাৰোঁ কাৰণ সেইসকলেও ভাৰতৰ নাগৰিক কাৰণ সেইসকলৰো জীয়াই থকাৰ অধিকাৰ আছে সেইসকলে কিন্তু এই অসমত মানে বসবাস কৰাৰ অধিকাৰ আছে গতিকে আজি এটা কথা অসম চৰকাৰে জানে বা তেওঁলোকৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছে অসমত বৰ্তমান 30 লাখ লোক মানে বানপানীৰ গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হৈছে গতিকে সেইসকল মানুহক মাটিৰ পট্টা কেলে দিয়া হোৱা নাই গতিকে সেইসকল মানুহক পুনৰ সংস্থাপন কিয় দিয়া নাই যোৱাকালি হজাই জিলাৰ কাকিত যি ৭৪টা পৰিয়ালক উচ্ছেদ অভিযান কৰা হ'ল তেওঁলোকে 50 বছৰৰ পৰা তাতে বসবাস কৰি আছিলে গতিকে সেই 50 বছৰৰ পৰা বসবাস কৰি থকা পৰিয়ালকেইটাক অন্ততঃ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিলে গতিকে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি পেলাই তেওঁলোকক মানে এদিন আগত নটিচ দি পিছদিনাখন তেওঁলোকক উচ্ছেদ কৰিছে হোজাইৰ কাকি অঞ্চলত যি অমানৱীয় উচ্ছেদ প্ৰশাসনে চলালে তাক আমি পোনপ্ৰথমে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ আৰু এই কাৰণে গৰিহণা প্ৰদান কৰিছোঁ যে এই কোভিড মহামাৰীৰ সময়ত আজি কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ মাত্ৰ কেইঘণ্টামান পূৰ্বে এখন জাননী দি
সেই নিৰীহ লোকসকলক যে উচ্ছেদ কৰিলে তাৰ কাৰণে অসম চৰকাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ। আৰু এটা কথা মনত ৰখা উচিত অসম চৰকাৰে যে যোৱা কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা প্ৰদান কৰিছিল অসম চৰকাৰক যে এই কোভিড মহামাৰীৰ সময়ত যাতে কোনো ধৰণৰ উচ্ছেদ কাৰ্য চলোৱা নহয়। কিন্তু সেই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক ভেঙুচালি দেখুৱাই এই অসম চৰকাৰখনে বিজেপি ফেচিষ্ট চৰকাৰখনে আজি হোজাইৰ কাকিত যি উচ্ছেদ চলালে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ। এক মানৱীয় দৃষ্টিভংগী তেওঁলোকৰ প্ৰতি দেখুৱাব লাগিছিল। অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক কেনেকৈ ভেঙুচালি দেখুৱাব পাৰিলে, হোজাই জিলা প্ৰশাসনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক ভেঙুচালি কেনেকৈ দেখুৱাব পাৰিলে, ইয়াৰ এক উচিত তদন্ত ভাৰত চৰকাৰে কৰিব লাগে, অসম চৰকাৰে কৰিব লাগে। হোজাই জিলা প্ৰশাসনক অতি সোনকালে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ।